ৰাষ্ট্ৰপতি আৰু অধ্যাপক তেওঁ ছাত্ৰ ছাত্ৰীসকলে তেওঁৰ জন্মদিন উদযাপন কৰিব বিচাৰিছিল আৰু তেতিয়া তেওঁ কৈছিল যে মোৰ জন্মদিনটো তোমালোকে উদযাপন কৰিব বিচাৰিছা কিন্তু মোৰ জন্মদিনটো তোমালোকে শিক্ষক দিৱস বুলি উদযাপন কৰিলে মই গৌৰৱ কৰিম সেই দিনৰ পৰাই পালন কৰা হয় 1975 চনৰ 17 এপ্ৰিল তাৰিখে এই মহান ব্যক্তিগৰাকীৰ মৃত্যু হয়।